পুনৰ এটা মিনি ভ্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা আমাৰ বাবে বিশেষ দিন। আমি যাবলৈ ওলাইছোঁ নাজিৰাৰ অগ্নিনাভ মন্দিৰ। ৰাতিপুৱাই মোৰ কাম বনখিনি কৰি লৈ এয়া চাদৰৰ কোচ দিছিলোঁ, কাৰণ তাত গৈ যিহেতুকে উৎপাত হ'ব ন, সেইকাৰণে ঘৰতে সকলোবোৰ ঠিক ঠাক কৰিয়ে লৈছিলোঁ। এয়া সন্ধিয়া চাহ তাহ খালোঁ। আমাৰ ৰাতি 10টা বজাত বাছ আছিলে নগাঁৱৰ পৰা নাজিৰা। টিকেট কাটিছোঁ গুৱাহাটীৰ পৰা, কিন্তু আমি নগাঁৱত উঠিম যিহেতুকে এয়া দাদাই আমাক নগাঁৱত থ'বলৈ গ'ল। আহি ৰাতি বাছত খাবলৈ কিবা এটা ল'লোঁ। এয়া আমাৰ 10টা বজাত আহি পালে বাছখন। সেইখিনিতে এটা কথা কওঁ, মা, মাহী আৰু মইহে নাজিৰালৈ গৈ আছোঁ দেই। এয়া আমাৰ যাত্ৰাও আৰম্ভণি হ'ল। চিধা গৈ গাড়ীখন জখলাবান্ধাত ৰখাইছিলে, কাৰণ সেই যিহেতুকে তেওঁলোক গুৱাহাটীৰ পৰা আহিছে ভাত খাবৰ কাৰণে। মাহঁত বাথৰুম গ'ল। মইতো মেগী দেখি ৰ'বই নোৱাৰিলোঁ, আৰু তাতে ঠাণ্ডা দিন, সেইকাৰণে মেগী এক প্লেট বনাব দিলোঁ। মা আৰু মাহীয়ে চাহ খাই তামোলৰ জুতি লৈ আছে। ময়ো মেগী খালোঁ, আৰু বাকীখিনি নেক্সট মিনি ব্লগত দিম, যিহেতুকে এটা ব্লগতে গোটেইখিনি দিয়াটো সম্ভৱ নহয়। আজিলৈ ইমানেই, বাই।